প্ৰভু যীশুৰ মধুৰ নামত সকলোকে নমস্কাৰ। প্ৰিয় শ্ৰোতামণ্ডলী, মই আপোনালোকক মনুষ্যৰ শ্ৰেষ্ঠত্বৰ বিষয়ে ক'ব বিচাৰিছোঁ। ঈশ্বৰ জীহুৱাই মানুহক নিজ হাতেৰে মাটিৰ ধূলিৰে নিৰ্মাণ কৰিলে, তাৰ নাকত ফু দি প্ৰাণবায়ু সুমুৱাই দিলে, তাতে মানুহ জীয়া প্ৰাণী হ'ল। ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে মানুহক সৃষ্টি কৰিলে, তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সিবিলাকক সৃষ্টি কৰিলে। পাছে ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিলে। ঈশ্বৰে তেওঁলোকক ক'লে, তোমালোক বহুবংশ হোৱা আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভূত কৰা আৰু সমুদ্ৰৰ মাছ, আকাশৰ চৰাই আৰু পৃথিৱীত বগাই ফুৰা সকলো জীৱ জন্তুৰ ওপৰত অধিকাৰ চলোৱা। আদি পুস্তক 1:28। ঈশ্বৰে মনুষ্যক জীৱশ্ৰেষ্ঠ কৰি সৃষ্টি কৰিলে। ঈশ্বৰে নিৰ্মাণ কৰা মানুহক এডেনত এখন বাৰী পাতি তাত থলে আৰু ঈশ্বৰ জীহুৱাই মানুহক এই আজ্ঞা দিলে বোলে, তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা, কিন্তু ভাল বেয়া জ্ঞান দিওঁতাৰ বৃক্ষৰ ফল হ'লে নাখাবা, কিয়নো যিদিনা তাক খাবা সেইদিনাই তুমি অৱশ্যে মৰিবা। আদি পুস্তক 2:16 আৰু 17 পদ। ঈশ্বৰে সৃষ্টি কৰা প্ৰথম মনুষ্য আদম আৰু হাৱাই ঈশ্বৰক ভয় কৰি আজ্ঞাকাৰী হৈ চলি আছিল। তেওঁলোকৰ জীৱন সুখৰ আছিল, কোনো অভাৱ নাছিল। মানুহে খাবলৈ এডেন বাৰীত বিধে বিধে ফলৰ বৃক্ষ ঈশ্বৰে উৎপন্ন কৰিলে। মানুহৰ প্ৰয়োজনীয়বিলাক এডেন বাৰীত উভৈনদী হৈ আছিল। কোনো সমস্যা, ৰোগ দুখ, অভাৱ অনাটন একোৱেই নাছিল। প্ৰথম মনুষ্য আদম হাৱাৰ জীৱন সুখেই সুখ, আনন্দই আনন্দ আছিল। তেতিয়ালৈকে ঈশ্বৰ আৰু মনুষ্যৰ মাজত বন্ধুত্বপূৰ্ণ সহভাগিতা আছিল। ঈশ্বৰ স্বয়ং এডেন বাৰীলৈ দিনৰ জোৰ পৰা সময়ত অহা যোৱা কৰিছিল আৰু আদাম হাৱাৰ লগত কথা বতৰা হৈছিল। কিমান যে সুন্দৰ সম্বন্ধ ঈশ্বৰ আৰু মানুহৰ সৈতে আছিল। প্ৰথম সৃষ্টি মনুষ্যই সুখেৰে দিনবিলাক অতিবাহিত কৰিছিল। শয়তানে ইয়াক চাই অসন্তুষ্ট হ'ল। শয়তানে সুযোগ লৈ হাৱাৰ ওচৰলৈ আহিল। শয়তানৰ ফুচুলনিত হাৱাই ফুচুল গৈ ঈশ্বৰে নিষেধ কৰা ফল খালে আৰু লগত থকা তেওঁ গিৰিয়েককো দিলে, তাতে তেওঁ খালে। প্ৰথম মনুষ্য আদম হাৱাই ঈশ্বৰৰ আজ্ঞা উলংঘন কৰি পাপ কৰিলে। ঈশ্বৰে এডেন বাৰীলৈ অহা যোৱা কৰা শব্দ শুনি মানুহ আৰু তেওঁৰ তিৰোতাই ঈশ্বৰ জীহুৱাৰ সাক্ষাৎ নহবৰ মনেৰে বাৰী গছনিৰ মাজত লুকালগৈ। তেতিয়াৰ পৰা ঈশ্বৰ আৰু মানুহৰ মাজত থকা বন্ধুত্বপূৰ্ণ সম্বন্ধ ছিঙি গ'ল। আদম হাৱাক ঈশ্বৰে নিৰ্মাণ কৰা এডেন বাৰীৰ পৰা খেদি পঠালে। তেওঁলোকে পাপ কৰাৰ বাবে ভূমি অভিশপ্ত হ'ল। তেওঁলোকে মূৰৰ ঘাম মাটিত পেলাই পৰিশ্ৰম কৰি খাব লগা হ'ল। তেওঁলোকৰ জীৱনলৈ দুখ কষ্ট আহিল, অভাৱ আহিল, ৰোগ বেমাৰ আহিল আৰু মৃত্যু আহিল। আদম হাৱাই পাপতে এটি পুত্ৰ সন্তান জন্ম দিলে। তাৰ নাম তেওঁলোকে কয়িন ৰাখিলে। সি নিজৰ ভায়েকলৈ ঈৰ্ষা কৰি ক্ৰোধিত হৈ ভায়েক হেবলক বধ কৰিলে। পাপৰ ফল ইমানেই ভয়ানক যে নিজৰ ভাইৰ প্ৰতি ঈৰ্ষা হৈ ভায়েক বধ কৰিলে। আপুনি যদি পাপত থাকি সন্তান জন্ম দিয়ে, হয়তো সেই সন্তান কয়িনৰ স্বভাৱৰ দৰে হ'ব পাৰে। খং, ক্ৰোধ, ঈৰ্ষা, হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰা, নানা শত্ৰুতা, দ্বন্দ্ব, নিন্দা, বিবাদ বিভেদ, অসূয়া স্বভাৱেৰে ভৰি থকা হ'ব পাৰে। এজন ব্যক্তি বাহ্যিক ৰূপত দেখাত শান্তশিষ্ট আৰু সুন্দৰ হ'ব পাৰে, কিন্তু তেওঁৰ জীৱনত পাপৰ ফলত গঢ় লৈ উঠা স্বভাৱসমূহ সুপ্ত হৈ থাকে। সকলো সময়তেই সেই স্বভাৱসমূহ মানুহত দেখিবলৈ পোৱা নাযায়। আন্ধাৰৰ সুযোগ লৈ যেনেকৈ চোৰে চুৰ কৰে, ঠিক তেনেকৈ পাপ স্বভাৱসমূহো সময় অনুসাৰে প্ৰকাশিত হোৱা দেখিবলৈ পোৱা যায়। বৰ্তমান জগতখনত ব্যভিচাৰ, ধৰ্ষণ, ভ্ৰষ্টতাৰ, লুণ্ঠন আৰু হত্যাৰে ভৰি আছে। এই সকলো মন্দৰ মূল হৈছে পাপ। ঈশ্বৰে কৈছে, সকলোৱে পাপৰ অধীন। এই বিষয়ে লিখাও আছে, ধাৰ্মিক কোনো নাই, এজনো নাই। ৰোমিয়া 3:10 কাৰণ আমাৰ আদি পিতৃ মাতৃ আদম হাৱাই পাপ কৰিলে। আমি তেওঁলোকৰে সতি সন্তান। তেওঁলোকৰ যোগেদিয়ে
সকলোলৈ পাপ বিয়পি গ'ল। প্ৰথম সৃষ্টি মনুষ্য আদম হাৱাই পাপ কৰিলে আৰু তেওঁলোকৰ যোগেদিয়ে জগতৰ সকলো মানুহলৈ পাপ বিয়পি গ'ল। কাৰণ তেওঁলোকে পাপতে সন্তান জন্ম দিলে। তেওঁলোকৰ সন্তানসকলেও সন্তান জন্ম দিলে। এইদৰে পৃথিৱীখন পৰিপূৰ্ণ হৈছে। মানুহৰ জীৱনত পাপ থকাৰ বাবে শয়তানে শৰীৰত প্ৰৱেশ কৰি নানা ধৰণৰ ৰোগ বেমাৰ সৃষ্টি কৰে। সকলোৱে পাপৰ অধীন। সেইবাবে শয়তানে মানুহৰ শৰীৰত কিবা নহয় কিবা ৰোগ বেমাৰ সৃষ্টি কৰি দুখ দি থাকে। আনকি চতুৰ শয়তানে গৰ্ভৱতী মহিলাসকলত প্ৰৱেশ কৰি গৰ্ভত থকা সন্তানক আঘাত কৰি অন্ধ, খুৰা, বিকলাংগ কৰে। ঈশ্বৰে কেতিয়াও অসম্পূৰ্ণ অংগ পতংগৰে সন্তান জন্ম নিদিয়ে। তেন্তে কিহৰ বাবে এনে হয় আপুনি এবাৰ ভাবি চাওক। ঈশ্বৰে কেতিয়াও এনে নকৰে। তেওঁ মানুহক প্ৰেম কৰে আৰু স্বৰ্গীয় উত্তম আশীৰ্বাদেৰে আশীৰ্বাদ কৰে। মনুষ্যৰ জীৱনত পাপ থকা বাবে শয়তানে শৰীৰটোক ব্যৱহাৰ কৰি বধ আৰু বিনাশলৈ লৈ যায়। সি আপোনাক বধ আৰু বিনাশ নকৰে মানে কেতিয়াও আঁতৰ নহয়। আজি তাৰ ফলস্বৰূপে হয়তো আপুনি চকু পানীৰে জীৱন কটাব লগা হৈছে। আপুনি নাজানে কিহৰ বাবে এনে দুখ কষ্ট জীৱনত ভুগি থাকিব লগা হৈছে। আজি আপুনি শয়তানৰ পৰা মুক্ত হওক। শয়তানৰ পৰা মুক্ত হ'বলৈ আপুনি পাপৰ পৰা উদ্ধাৰ পাব লাগিব। উদ্ধাৰ পাবলৈ প্ৰভু যীশুখ্ৰীষ্টৰ ওচৰলৈ আহক। তেওঁৰ ওচৰত কন্দন ও চকুলোৰে পাপৰ ক্ষমা বিচাৰি প্ৰাৰ্থনা কৰক। কাৰণ তেওঁৱে আমাৰ পাপৰ প্ৰায়শ্চিত্ত, কেৱল আমাৰেই নহয় গোটেই জগতৰো। প্ৰথম যোহন 2:2। যদি আপুনি প্ৰভু যীশুৰ ওচৰত ক্ষমা বিচাৰে তেন্তে তেওঁৰ তেজেৰে আপোনাক সকলো পাপৰ পৰা শুচি কৰিব। প্ৰথম যোহন 1:7। আৰু যি আপোনাৰ জীৱনৰ পৰা শয়তানে কাঢ়ি লৈ গ'ল আৰু যি আপুনি হেৰুৱাইছে সেইখিনি প্ৰভু যীশুত পুনৰাই লাভ কৰিব পাৰিব। প্ৰভু যীশুৱে কৈছে, চোৰে কেৱল চোৰ, বধ আৰু বিনাশ কৰিবলৈ আহে, কিন্তু মই হ'লে তেওঁবিলাকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই নিমিত্তে আহিলোঁ। যোহন 10:10। এই বাক্য শুনা সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন।